নমস্কাৰ জনালোঁ সকলোকে। আৰু আজি বতৰটো খুবেই ঠাণ্ডা। ৰাতিপুৱা এনেই এইটো টাইমত ৰ'দ ওলায় বাৰু, আজি কিন্তু ৰ'দ একেবাৰে ওলোৱা নাই। আৰু আজি এটা ইউনিক ৰেচিপি বনাই খাবলৈ মন গ'ল, আৰু সেয়েহে বিলাহী আৰু বেঙেনা পুৰি ল'লোঁ। আৰু পুৰি লৈ এনেদৰে বাকলিখিনি গুচাই ল'লোঁ। গুচাই লৈ এতিয়া ইয়াতে পিঁয়াজ কাটি দিছোঁ। তাৰপিছত ফেনেকি ল'ম, হাতেৰে ফেনেকিছোঁ, যিহেতু আমাৰ যন্ত্ৰ নাই ফেনেকিবৰ কাৰণে, সেইবাবে হাতেৰে ফেনেকিছোঁ। আৰু ৰাতিপুৱা জুহালত জুই পাবৰ বাবে জুই ধৰা হৈছিলে, তাতেই বিলাহী আৰু বেঙেনাখিনি পুৰিলোঁ আৰু এনেদৰে ফেনেকি ৰেডি কৰি ল'লোঁ। এয়া বিলাহী 3টা লৈছিলোঁ আৰু বেঙেনা 2টা, তাতে পিঁয়াজ এটা কাটি দিলোঁ, অলপ ডাঙৰ ডাঙৰকৈ কাটিলোঁ বাৰু। তাৰপিছত ধনিয়া অকণমান কাটি দিলোঁ ইয়াতে। তাৰপিছত এনেকৈ গোটেইখিনি মিক্স কৰি পেলাই ফেনেকি লৈ ল'লোঁ। এনেকৈ এয়া হৈ গ'ল। আৰু যিহেতু আগতে আমি বিলাহী বেঙেনা খাওঁ যদি এনেকৈ বনাই খোৱা নাছিলোঁ। আৰু এয়া আদা নহৰু জলকীয়াৰ পেষ্ট বনালোঁ। তাৰপিছত এনেকৈ কেৰাহীত গৰম কৰি পেলাই ইয়াতে আদা নহৰুখিনি দি দিলোঁ, তেজপাতো দি দিলোঁ বাৰু ইয়াতে। তাৰপিছত ইয়াতে আদা নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত এয়া মিক্স কৰি থোৱা বিলাহী আৰু বেঙেনাখিনি ইয়াতে দি দিলোঁ, আৰু অকণমান এনেকৈ হালধি আৰু নিমখ দি পেলাই এনেকৈ অকণমান সময় লৰাই থাকিলোঁ। আৰু এয়া হৈছে শুকান মাছ। এই শুকান মাছখিনি আমাৰ ঘৰতে শুকোৱা পুঠি মাছ আৰু তিতামৰ মাছ আছে। তাৰপিছত এই মাছখিনি ইয়াতে উতল অহাৰ পিছত এনেকৈ দি দিলোঁ। ইয়াতে অকণমান মাছখিনি দিয়াৰ পিছত অকণমান উতল আহিবলৈ দিলোঁ, আৰু 5 মিনিটমানৰ পিছত পানীখিনি অকণমান শুকোৱাৰ পিছত এনেকৈ নমাই থৈ দিলোঁ। এয়া হৈ গ'ল মোৰ আজিৰ সাঁজ। ইয়াতে বিন আৰু আলু ভাজি আছে, তাৰপিছত ইয়াত গাজৰ আৰু বিট, এইফালে কেঁচা লাই চাটনি, জলকীয়া, আৰু এনেকৈ মই খাবলৈ লৈ ল'লোঁ। আৰু এয়া খাবলৈ লৈছোঁ। ভিডিঅ'টো কেনে পালে জনাব। ধন্যবাদ।